আজিৰ ভিডিঅ'টোত আমি ৰেখা আৰু কোণৰ পাঠৰ কি শিকিলোঁ তাৰ কিছুমান বস্তু আকৌ ৰিভাইজ কৰি লৈছোঁ। প্ৰথমতে আমি 6ত যি কোণৰ বিষয়ে যিখিনি বস্তু পাই আহিছিলোঁ সেইখিনি আমি আকৌ ৰিভাইজ কৰি ল'লোঁ। প্ৰথমত আমি সূক্ষ্ম কোণ কাক কয় চালোঁ। সূক্ষ্ম কোণ মানে যিবোৰ কোণৰ মাপ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ 0 ডিগ্ৰীতকৈ বেছি কিন্তু 90 ডিগ্ৰীতকৈ কম সেইবোৰক আমি সূক্ষ্ম কোণ কওঁ। যিবোৰ কোণৰ মাপ 90 ডিগ্ৰী সেইবোৰক আমি সমকোণ কওঁ। যিবোৰ কোণৰ মাপ 180 ডিগ্ৰী সেইবোৰক আমি সৰল কোণ কওঁ। আৰু যিবোৰৰ কোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম সেইবোৰক আমি কি বুলি কওঁ? সেইবোৰক আমি কওঁ প্ৰবৃদ্ধ কোণ। তাৰ ভিতৰতে মই তোমালোকক এটা প্ৰশ্ন সুধিছিলোঁ যে 90 ডিগ্ৰীতকৈ বেছি মাপ থকা কিন্তু 180 ডিগ্ৰীতকৈ কম মাপৰ কোণবোৰক আমি কি কওঁ? সেইটোৰ উত্তৰটো আজিৰ ভিডিঅ'টোত কৈ দিছোঁ। তেনেকুৱা কোণক আমি স্থূল কোণ বুলি কওঁ। তাৰপিছত কোণৰ ভাগকেইটা চাই লৈছিলোঁ। কোণ বনাওঁতে দুটা ৰশ্মি যদি এটা বিন্দুত মিলিত হয় তেনেহ'লে এটা কোণৰ গঠন হয়, হয়নে নহয়? সেই ৰশ্মি যি দুটা ৰশ্মি মিলিত হোৱাৰ কাৰণে কোণৰ গঠন হৈছে, ৰশ্মি দুটাক কোৱা হয় বাহু। আৰু যিটো বিন্দুত ইহঁতে মিলিত হৈছে তাক আমি কওঁ শীৰ্ষ বিন্দু। তাৰপিছত আমি পাই আহিছিলোঁ পূৰক কোণৰ বিষয়ে। পূৰক কোণ এতিয়া কাক কয়? যদি দুটা কোণৰ মাপৰ সমষ্টি 90 ডিগ্ৰী হয় তেনেহ'লে আমি কোণ দুটাক এটাক আনটোৰ পূৰক কোণ কওঁ। যেনেকৈ ইয়াত যদি চাওঁ ABC আৰু DEF, এটাৰ 40 ডিগ্ৰী মান এটাৰ 50 ডিগ্ৰী। দুটাক যদি যোগ কৰোঁ তেনেহ'লে কিমান পাওঁ? 90 ডিগ্ৰী। তেনেহ'লে ABC কোণক DEF কোণৰ পূৰক কোণ বুলি কোৱা হ'ব আৰু DEF কোণকো ABC কোণৰ পূৰক কোণ বুলি কোৱা হ'ব। তাৰপিছত আমি সম্পূৰক কোণৰ বিষয়ে পালোঁ। সম্পূৰক কোণ এতিয়া কাক কোৱা হয়? যদি দুটা কোণৰ মাপৰ সমষ্টি 120 ডিগ্ৰী হয় 180 ডিগ্ৰী হয় তেনেহ'লে সেই কোণ দুটাৰ এটাক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয়। যেনেকৈ ইয়াত ABC কোণ আৰু DEF কোণ, এই দুয়োটা কোণৰ যোগফল যদি চাবলৈ যাওঁ 120 ডিগ্ৰী যোগ 60 ডিগ্ৰী মানে কিমান হ'ব? 180 ডিগ্ৰী। তেনেহ'লে আমি ABC কোণক DEF কোণৰ সম্পূৰক কোণ বুলি ক'ম আৰু আকৌ DEF কোণকো আমি ABC কোণৰ সম্পূৰক কোণ বুলি ক'ম। তাৰ ওপৰত নিৰ্ভৰ কৰি আমি কিছুমান এই সম্পূৰক আৰু পূৰক কোণৰ ওপৰত ভিত্তি কৰি আৰু আমাৰ সৰল সমীকৰণৰ সহায়ত আমি দুটা সমস্যাৰ সমাধান কৰিছিলোঁ। তাৰ ভিতৰতে প্ৰথমটো কি আছিলে? এটা কোণৰ মাপ তাৰ পূৰক কোণৰ দুগুণ হ'লে কোণটোৰ যোগ কিমান হ'ব সেইটো উলিয়াইছিলোঁ। কোণটোৰ যোগ কিমান হ'ব পালোঁ আমি 60 ডিগ্ৰী, হয়নে নহয়? আকৌ আমি আৰু এটা উলিয়াইছিলোঁ, এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ 3 গুণ হ'লে কোণটোৰ যোগ কিমান হয় সেইটো উলিয়াইছিলোঁ। আমি নিৰ্ণয় কৰিবলগীয়া কোণটোৰ মাপ কিমান পাইছিলোঁ? 135 ডিগ্ৰী। তোমালোকে আৰু এটা প্ৰশ্নৰ সমাধান কৰিবলৈ চেষ্টা কৰিবাচোন।
প্ৰশ্নটো মই দি দিছোঁ। এটা কোণৰ মাপ তাৰ দুগুণ হ'লে কোণটোৰ যোগ কিমান হ'ব? এই সৰল লিখিলোঁ। এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ দুগুণ হ'লে কোণটোৰ যোগ কিমান হ'ব? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কৰিবা। তাৰ উপৰিও আমি সন্নিহিত কোণ আৰু ৰৈখিক জুৰীয়া কোণৰ বিষয়ে পাইছিলোঁ। এতিয়া আমি এইটো ভিডিঅ'ত আমাৰ বিপ্ৰতীপ কোণৰ বিষয়ে পঢ়িম। এতিয়া যদি দুটা ৰেখা এটাই আনটোক কটাকটি কৰে, তেনেহ'লে ৰেখা দুটাই 4টা কোণ বনায়, হয়নে নহয়? ইয়াত দুটা ৰেখা লৈ লৈছোঁ, এইটো এল বুলি ধৰিছোঁ, এইটো কেম। ৰেখাখণ্ডৰ যদিও আমি নামকৰণটো ইংৰাজীৰ অক্ষৰৰ বৰফলাৰে কৰোঁ, কিন্তু ৰেখাৰ আমি নামাকৰণটো সৰু ফলা ইংলিছৰ আখৰেৰে কৰোঁ। সদায় মনত থবা। এল আৰু এমে যেতিয়া কটাকটি কৰিলে এই অ' বিন্দুত, তেতিয়া আমি 4টা কোণ পালোঁ। 1, 2, 3 আৰু 4, হয়নে নহয়? তেনেহ'লে এই বিপৰীতে থকা কোণকেইটা কি কোৱা হ'ব? বিপ্ৰতীপ কোণ। আৰু এই বিপ্ৰতীপ কোণৰ মানবোৰ সমান হ'ব। মানে কোণ 1 আৰু কোণ 3ক আমি কি বুলি ক'ম? বিপ্ৰতীপ কোণ। আকৌ কোণ 2 আৰু কোণ 4ক আমি কি বুলি ক'ম? বিপ্ৰতীপ কোণ। আৰু কোণ 1 সমান কোণ 3 হ'ব। কোণ 1ৰ মান
কোণ 3ৰ মানৰ সমান হ'ব আৰু কোণ 2ৰ মান কোণ 4ৰ মানৰ সমান হ'ব, কাৰণ এই দুটা বিপ্ৰতীপ কোণৰ জোৰ এই দুটা বিপ্ৰতীপ কোণৰ জোৰ। হ'ল মানে বিপ্ৰতীপ কোণৰ জোৰৰ দুয়োটা কোণৰ মান সমান হ'ব আৰু এটা ৰেখাই আন এটা ৰেখাৰ লগত কটাকটি কৰিলে বনোৱা কোণবোৰৰ বিপৰীত কোণবোৰকে আমি বিপ্ৰতীপ কোণ বুলি ক'ম। আজিৰ ভিডিঅ'ত ইমানটোৱে। ইয়াৰ পিছত আমি ৰেখাৰ বিষয়ে ৰেখাই বনোৱা কোণবোৰৰ বিষয়ে আমি পঢ়িম। এইটো ভিডিঅ' মই ইমানটোতে সামৰণি মাৰিছোঁ। যদি কিবা সুধিবলগীয়া ডাউট থাকে তেনেহ'লে তোমালোকে মোক ফোন কৰি বা হোৱাটছএপত সুধিব পাৰা বা কমেণ্ট ছেকশ্যনতো লিখি দিব পাৰা। ধন্যবাদ।